প্ৰথমবাৰৰ কাৰণে সভাপতি হোৱাৰ পিছত অসমৰ বহু শীৰ্ষস্থানীয় আৰক্ষী বিষয়া, IAS অফিচাৰ, IPS অফিচাৰে প্ৰথমবাৰৰ কাৰণে টেলিফোনত বিহুৰ ওলগ জনালে। তেখেতসকলৰ ফোনবিলাক পাই পেলাই মই আচৰিত হ'লোঁ যে বিৰোধী দলটোৰ সভাপতিজনক অসমৰ শীৰ্ষস্থানীয় বিষয়াসকলে বিহুৰ ওলগ জনোৱা পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল? কিন্তু শুভেচ্ছাৰ সুবাদতে কেইবাগৰাকীও বিষয়াই মোক ক'লে যে আপুনি এজন নিৰ্ভীক মানুহ, ইমান নিৰ্যাতন চলিছে আমাৰ ওপৰত, আপুনি মনে মনে আছে। এজনে ক'লে আপুনি বৰ সৎ সাহসী মানুহ, আপুনি কিয় মনে মনে আছে। এজনে ক'লে আপুনি বৰ স্পষ্টবাদী, কিন্তু এইবাৰ আপুনি মনে মনে আছে। আচলতে মই বিহুৰ খাতিৰত পৰিয়ালৰ লগত ঘৰত থকাৰ কাৰণে আপোনালোকক লগ কৰিব পৰা নাছিলোঁ। আমি অনুভৱ কৰিছোঁ যে এতিয়া অসম কেইজনমান উচ্ছৃংখল, উদণ্ড আৰু সন্ত্ৰাসপ্ৰিয় মানুহৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে, যি কেৱল উচ্ছৃংখলিতা গোটেই জীৱনগাথা, উদণ্ড জীৱনগাথা আৰু সন্ত্ৰাসপ্ৰিয় জীৱনগাথা অসমৰ ৰাইজেও নিশ্চয় অনুভৱ কৰিছে যে সন্ত্ৰাসপ্ৰিয় মানুহবিলাকৰ নেতৃত্বত অসম এতিয়া কোন দিশে আগবাঢ়িছে। এটা সময়ত গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহাৰ পৰা তৰুণ গগৈ, হিতেশ্বৰ শইকীয়ালৈকে প্ৰজন্মই এইসকলক অনুসৰণ কৰিছিল। আৰু বৰ্তমান নেতৃত্বত থকাসকলক যদি নতুন প্ৰজন্মই অনুসৰণ কৰে, তেতিয়া অসমৰ ভৱিষ্যতো উচ্ছৃংখল, উদণ্ড আৰু সন্ত্ৰাসপ্ৰিয় মানসিকতাৰ যে এটা প্ৰজন্ম জন্ম হ'ব, তেনেকুৱা এটা সন্দেহে আমাৰ মনত ছানি ধৰিছে।